হাই সো আজি ৰিধান আৰু ৰিধানৰ মামা আমি দুইজনে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ৰিধানৰ আজবৰ্ণৰ কোনকেইখন কিতাপ ফেভৰেট আৰু এতিয়া তাৰ বয়স 2.5 বছৰ হৈছে সেই হিচাপে মই নতুনকৈ কোনকেইখন কিতাপ তালৈ আনিছোঁ তো আমাৰ ৰিধানৰ ফাৰ্ষ্ট কিতাপ যিখন হতা বহুত ফেভৰেট গাৰ্ডেন সাউন্ডস এনেকুৱা সিৰিজৰ আৰু কিতাপ আছে কিন্তু এইখন আমাৰ ফেভৰেট এনেকে সাউন্ড হয় এটা সুইচেস থাকে A blue bat. সাউন্ডস হয় কি চাব পাৰে It's humming. Humming. ইয়াতে প্ৰত্যেকটো পেজত আপোনাৰ কিবা নহয় কিবা এটা স্পটছ আছে যিবিলাক টিপি দিলে সাউন্ড ওলায় ফটোবিলাক বহুত ধুনীয়া পিকচাৰ্ছ কিউ গতিকে বেবিজ বিলাকে চাই খুব ভাল পায় তো সেকেন্ড বুক আমি ইউজ কৰিছিলোঁ ৰিধানৰ কাৰণে জু ধুনীয়াকৈ দেখাই দিয়ে জু এইখন পিপ ইনসাইড দ্য জু এইখন কিতাপত আপোনালোকে দেখিব এইটো পিপ ইনসাইড হয় ফুটা আছে কৰবাত ফ্লাক্স আছে হেনেকুৱা সৰু সৰু এনেকুৱা এনিমেলছ বিলাকৰ কথা দেখুৱাব পাৰি আমি ইয়াক বহুত সৰুতে ইন্ট্ৰোডিউস কৰিলো কাৰণে আপোনালোকে কিতাপখনত কৰবাত ড্যামেজ দেখিব বাট আদাৰৱাইজ এইখন কিতাপে খুব ভাল পায় এনিমেলছ বিলাকৰ নাম প্ৰথম আমি এনেকে আমি শিকাব পাৰিছিলো এইটো তাৰ ফেভাৰিট পেজ হয় বিকজ হি বাটাৰফ্লাই খুব ভাল পায় আৰু বাটাৰফ্লাই সাইকেলটোৰ বিষয়ে মই ফাৰ্ষ্ট এইখন কিতাপৰ পৰা তাক শিকাব পাৰিছিলো এনেকুৱা ধৰণৰ আৰু বহুত কিতাপ পোৱা যায় আৰু এটা এডিশ্যন আমাৰ তাত আছে পিপ ইনসাইড নাইট টাইম পিপ ইনসাইড স্নো হেনেকুৱা কেইবাটাও পোৱা যায় আপুনি ৰিভিউবিলাক চাই ল'ব পাৰে আপোনালোকৰ যিটো ভাল লাগে সেইটো আপোনালোকে কিনিব পাৰে এইটো হৈছে লিফ্ট দ্য ফ্ল্যাপ ফাৰ্ষ্ট কুৱেশ্যন এণ্ড আনচাৰ্ছ বুক আজবৰ্ণৰ কুৱেশ্যন এণ্ড আনচাৰ্ছ বুকৰ বহুত চিৰিজ আছে এইখন এতিয়ালৈকে আমি আনা প্ৰথমখন হয় আৰু এইখনি খুব ভাল পাইছে এইখনৰ পৰা মই বেচিক্সখিনি তাক শিকাব পাৰিছোঁ গাৰ্ডেনিং ফ্লাৱাৰৰ বিষয়ে এনেকুৱাকৈ ফ্লাৱাৰৰ পাৰ্টছৰ কথা গোটেই ধুনীয়াকৈ দিয়া আছে গোটেই ৰুট ছিষ্টেম আদিৰ পৰা এভৰিথিং ল'ৰা ছোৱালীক আপোনালোকে ধুনীয়াকৈ এইটোৰ থ্ৰু শিকাব পাৰে পলিনেশ্যনৰ কথা বিভিন্ন ধৰণৰ মানে চিড ডিছপাৰ্চনৰ কথাৰ পৰা আদি কৰি আটাইতকৈ ডাঙৰ ফ্লাৱাৰ সৰু ফ্লাৱাৰ বিভিন্ন ধৰণৰ ছিজনছৰ কথাও এইখন কিতাপত খুব ধুনীয়াকৈ দিয়া আছে ফ্লাপছবিলাক খুব ধুনীয়া হয় এট্ৰেক্টিভ হয় আৰু উঠাই কিনে ভাল লাগে Iman ডাঙৰ আজবৰ্ণ বিগিনাৰ্ছৰ এনেকুৱা সৰু কিতাপ আহে নিয়াৰ এবাউট 40 to 45 টাইটেলছ আছে আপোনালোকৰ যিটো সুট কৰে হেনেকৈ আনি ল'ব পাৰে এইটো আনিছিলোঁ মই মেৰাইন লাইফৰ বিষয়ে অলপমান বুজাবলৈ আৰু তাৰ ৰিলেটেড পিকচাৰ্ছবিলাক দেখাবলৈ ডলফিন শাক shellfish wait octopus dada it's a seahorse the five fish Sailfish not? It is flying fish? Little? Shellfish. The lionfish. Banana fish. Papa fish. Penguin. Squid. Sperm? Penguin. Fish. Driver.
আপোনালোকে নিশ্চয় মন কৰিছে এখন কিতাপ তাক বহুত সৰুৰ পৰা আমি দেখাইছোঁ কাৰণে সি গোটেইখিনি বস্তু এতিয়ালৈকে আয়ত্ত কৰিছে গতিকে আমি এইটো চিৰিজৰ আন্তৰত আৰু কেইখনমান কিতাপ এতিয়া আনিছোঁ নতুনকৈ বাট মই আপোনালোকৰ লগত এইকাৰণে এখন কিতাপ শ্বেয়াৰ কৰিছোঁ যে দেখাত যদিও এনেকুৱা লাগিছে যে সৰু বেবিজৰ কাৰণে নহয় দেখাব নোৱাৰি বাট সেনেকুৱা একো নহয় আপোনালোকৰ টডলাৰ্ছবিলাকক ডেফিনেটলি এখন কিতাপ ইণ্ট্ৰডিউচ কৰক আৰু আপোনালোকে নিশ্চয় সুখী হ'ব পাৰিব ইয়াৰে টাইটেলৰ আণ্ডাৰত আৰু বহুত কেইখন আছে আমি এইখন নতুনকৈ আনিছোঁ Tadpole and the Frogs এইখনো চাই সি খুব ভাল পায় মই সৰু এটা ফ্লিপ আপোনালোকক কেইটামান পেজ দেখাই দিছোঁ Mama Hawk. ফ্ৰগৰ গোটেই লাইফ চাইকেলটো দিয়া আছে এতিয়ালৈকে গোটেইখিনি আয়ত্ত কৰা নাই বাৰু কিন্তু আমি শিকাই আছোঁ তাক আৰু সি হাইলি ইণ্টাৰেষ্টেড হয় লুক ইনচাইড দ্য জংগল এইখন কিতাপো বহুত ইণ্টাৰেষ্টিং ইয়াতে বহুত কেইখন ফ্লেপছ আছে ইয়াৰে গোটেই বস্তুখিনি এতিয়াও তাক শিকাব পৰা নাই আমি সি লাহে লাহে আয়ত্ত কৰিব বুলি আশা কৰিছোঁ কিন্তু বহুত বস্তু জনা হৈছে এইখন কিতাপত জংগলছৰ ভিতৰত কি থাকে মানে তেনেকুৱাকৈ মানে কোৱা হৈছে সেনেকৈ কেনপিবিলাক দেখুওৱা গৈছে বাৰ্ডছ আছে মংকিজ বাটাৰফ্লাইজৰ পৰা আদি কৰি সকলোখিনি দেখাইছে ক্ৰলিজ যিবিলাক আণ্ডাৰগ্ৰাউণ্ডত থাকে তলৰ ফালে কি থাকে সেইবিলাকো দেখাইছে কেইবাটাও ফ্লেপছ আছে এনেকুৱা ধুনীয়া হয় এইখন এনেকৈ ফ্লেপছৰ আণ্ডাৰত আকৌ এনেকৈ মানে ফ্লেপছ থাকে আৰু ইয়াতে মোৰ দেন 50 ফ্লেপছ আছে এইখন কিতাপত হিউজ ফ্লেপ থকা এখন কিতাপ হয় এখন চাই আমাৰ বেবীটোৱে খুব ভাল পায় সি বহুতখিনি এনজয় কৰিব পাৰে আৰু এইখন কিতাপ সি একচুৱেলি নিজেও চাই থাকে নিজেও ধুনীয়াকৈ এইখন কিতাপ চাই টাইমটো পাৰ কৰিব পাৰে ইয়াতেও এটা মানে পাৰ্ট আছে জংগলত ৰাতিৰ সময়ত কোনবিলাক এনিমেলছ ওলায় ইয়াতে এটা ধুনীয়া এটা ছেকশ্যন আছে এনেকুৱাকৈ বিভিন্ন ফ্লেপছবিলাক আছে আজবৰ্ডৰ লুক ইনচাইডৰ আণ্ডাৰতো বহুত কেইখন টাইটেল আছে আমাৰ ঘৰত এইখন আমি খুব বেছিকৈ চাওঁ ইয়াৰে লগতে আৰু এখন আছে এনিমেল হোমছ সেইখনো খুব পচন্দ হয় ইয়াৰ কমেণ্ট ছেকশ্যনত মোক লিখিব পাৰে আপোনালোকে যদি বিচাৰে মই নিশ্চয় এটা ফ্লিপছপ আপোনালোকক দি যাম ইয়াৰ পিছত আমি অকণমান ফান বুকৰ ফালে আহোঁ এইখন এখন লিটল বুক হয় লিটল আজবৰ্ড লিটল বৰ্ড বুকছ এইখন অন দ্য মুনৰ বিষয়ে এষ্ট্ৰনটৰ বিষয়ে একচুৱেলি ই খুব চাব বিচাৰে এইখন মই ফাৰ্ষ্ট আনি দিছিলোঁ এইখন কিতাপ সি খুব চাইছিলে ধুনীয়াকৈ বুজোৱা আছে একদম চমুকৈ বুজোৱা আছে আৰু লগতে বহুত ধুনীয়া পিকচাৰ্ছ আছে পিকচাৰ্ছবিলাক খুব আই কেচিং হয় আৰু মুনত কেনেকৈ যায় স্পেচ ক্ৰাফ্ট কি বস্তু ছেটেলাইট কি বস্তু সেনেকৈ অকণমান এটা ইণ্ট্ৰডাকশ্যন দিয়া আছে এইখন কিতাপ চায়ো সি খুব ভাল পায় আৰু এতিয়া সি মুনৰ ওপৰত এনেকৈ বিভিন্ন ধৰণৰ জিঅ'লজিকেল ফিগাৰ্ছবিলাক পোৱা যায় যেনেকৈ ধৰক এইটো ক্ৰেটাৰ বুলি কৈছে এনেকুৱা ধৰণৰ বস্তুবিলাক সি এতিয়া জনা হৈছে দিয়া গৈছিল এখন পপ আপ বুক হয় ছিজনছৰ ওপৰত এইখন কিতাপ সি ইমানেই চাইছে যে বহুত এনেকৈ ডিষ্ট্ৰাকশ্যনো হৈছে কিতাপখন বাট এইখন বহুতেই ইণ্টাৰেষ্টিং বুক হয় এইখন খোলাৰ লগে লগে ইয়াৰে গোটেই বস্তুটো ওলাই আহে এইখন কিতাপ ছিজনছৰ ওপৰত হয় আৰু পপ আপ বুক হয় কাৰণে তাৰ বহুতখিনি টেনশ্যন এইখন কিতাপে ৰাখে আগতে সৰু থাকোঁতে এইখন কিতাপ মেলি মই বহুত সময় তাক এংগেজ কৰি ৰাখিবও পাৰিছিলোঁ আপোনালোকে চাব পাৰে আপোনালোকে প্ৰত্যেকটো পেজত নিজা ষ্টৰিও কৈ শুনাই থাকিব পাৰে বেবিজবিলাকে এনেকুৱা ধৰণৰ বুকছ কালাৰফুল বুকছ খুব ভাল পায় চাই ল'ব আপোনালোকৰ যদি ভাল লাগিছে নিশ্চয় এইখনো ল'ব পাৰে এইখন ইণ্ট্ৰডিউচ কৰিছোঁ আজবৰ্ড ৱাইপ এণ্ড ক্লিন হলিডে এক্টিভিটি এইখনত এনেকুৱাকৈ মানে প্লাষ্টিক পেজেছ আছে আপোনালোকে চাব পাৰে সৰু সৰু কিছুমান এক্টিভিটিজ আছে অফক'ৰ্ছ এইখিনি এক্টিভিটি কৰাৰ কাৰণে এটলিষ্ট বেবিটো আপোনাৰ ABCD থ্ৰু ফেমিলিয়াৰ হ'ব লাগিব আৰু পেন ধৰিব অভ্যাসটো থাকিব লাগিব ৰিধান এতিয়ালৈকে এইখিনি বস্তু জনা হৈছে সি 1 to 30 কাউণ্ট কৰিব পাৰে গতিকে আমি এইখন কিতাপ তাক ইণ্ট্ৰডিউচ কৰিছোঁ এতিয়ালৈকে সি কমপ্লিটলি একশ্যনছবিলাক ফ'ল' কৰিব পৰা নাই বহুতবাৰ মিছ হয় বাট সি বহুত এনজয় কৰে হোৱাইট বৰ্ডত লিখিব লগা পেন ইয়াতে লগত আহে পেনটো অলৰেডি এৰুৱাই দিছে পেনটোৰে লিখিলে লগে লগে আপুনি মুচি দিব পাৰে গতিকে এইখন কিতাপ আপুনি বহুত দিন একেৰাহে কেইবাবাৰো ইউজ কৰিব পাৰে এইটো কেতিয়াও মানে ৰিউজেবল বুক হয় গতিকে এইখন কিতাপ আপোনালোকে নিশ্চয় ব্যৱহাৰ কৰি খুব ভাল পাব আৰু আপোনাৰ বেবী এইখন কিতাপ খুব এক্সাইটেডলি ইউজ কৰিব আৰু যদি আপোনালোকে ক'ৰবাত ফুৰিব গৈছে বা আলহীৰ ঘৰত গৈছে য'ত বহুত বেছি টাইম স্পেণ্ড কৰিবলগীয়া হৈছে আৰু যদি আপোনাৰ বাচ্চাটো আমনি পায় তেনেকুৱা সময়তো আপোনালোকে এইখন কিতাপ নিশ্চয় নিজৰ বাচ্চাটোক দিব পাৰিব
লাষ্টলি আমি কিছুমান আসবৰ্ণ লিটিল বুকছৰ ফালৰ পৰা আমি কিছুমান ৰাইমছৰ কিতাপ আনিছিলোঁ তাৰে এখন ৰাইমছ মোৰ বহুত প্ৰিয় মোৰ বাবুৰো বহুত ভাল পায় এইখন আপোনালোকক দেখাইছোঁ ৰেইন ৰেইন গো আৱে একচুৱেলি যিটো প্ৰাইমেৰী ৰেইন ৰেইন গো আৱে যিটো ৰাইম হয় সেইটোত যেনেধৰণে ৰাইমছত ব্যাখ্যা কৰা হৈছে সেনেকৈ সেই ৰাইমছটো মই একচুৱেলি এক্সপ'জাৰটো দিব খোজা নাছিলোঁ মই এটা বেলেগ অল্টাৰনেটিভ পাই খুব ভাল পাইছোঁ আৰু আপোনালোকৰ লগত মোৰ শ্বেয়াৰ কৰিছোঁ এই কিতাপখনৰ গোটেই ষ্টকৰ ভিতৰত এইখন মোৰ ফেভৰেট বুক হয় এইখন এটা অল্টাৰনেটিভ এছপেক্ট দিয়া গৈছে যে ৰেইনটোক ফাৰ্ষ্ট বেয়া পাইছিলে তাৰপিছত ৰেইনটো কিয় ইম্পৰ্টেণ্ট হয় সেইটো মানে কৈছে আৰু লাষ্টত চবৰে ৰেইনটোক মানে একচেপ্ট কৰি লৈছে একচেপ্টেঞ্চ এটা দেখাইছে লগতে এটা সৰু পাৰ্টি কৰি আছে এনিমেলছৰ মাজত পাৰ্টি হৈ আছে সেনেকুৱা ধৰণৰ কিতাপ এইখন আমাৰ বহু দিনলৈকে বেড টাইম ষ্টৰী আছিলে এতিয়া সি নিজেও কেতিয়াবা চাই আৰু ইয়াৰে ৰাইমছখিনি অলৰেডি মানে মুখস্থ কৰিব পৰা হৈ গৈছে সি নিজে মাতিব পৰা হৈ গৈছে আপোনালোকে যদি বিচাৰে এখন কিতাপ মই পঢ়ি দিবলৈ মোক কমেণ্ট ছেকশ্যন লিখিব পাৰে মই নিশ্চয় আপোনালোকক এবাৰ পঢ়িম কৰিলোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে আৰু কিছু পৰিমাণে হ'লেও আমি আপোনালোকক উপকৃত কৰিব পাৰিছোঁ আগলৈ এনেকুৱা ভিডিঅ' চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক তাৰ লগতে নটিফিকেশ্যন বেলটো টিপি দিবলৈ নাপাহৰিব আগলৈ আকৌ লগ পাম তেতিয়ালৈকে ষ্টে কানেক্টেড ষ্টে ছেফ Bye.